কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ দুটা DIY লৈ আহিছোঁ, ভাবিছোঁ আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। এটা বনাইছোঁ মই ৱাটাৰ কেণ্ডেল। এতিয়া যিহেতু কাতি বিহু দেৱালী আহি আছে, এই কাতি বিহুত আমি সকলোৱে ঘৰত এগছি বন্তি হ'লেও জ্বলাওঁৱে, কিন্তু সেই বন্তি গছকে অকণমান বেলেগ ধৰণে বনালে চাবচোন নিশ্চয় ভাল লাগিব। মই ট্ৰাই কৰিছোঁ, ভাবিছোঁ আপোনালোককো দিওঁ, আপোনালোকৰ নিশ্চয় সুবিধা হ'ব। সেইকাৰণে মই বনালোঁ। আৰু এটা আপোনালোকে ভিডিঅ'টো চালে গম পাব মইনো কি বনালোঁ। গতিকে আজি ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমে মই এটা চিচাৰ গ্লাছত পানী ভৰাই লৈছোঁ। আপোনালোকে ডাঙৰ সৰু যিকোনো ল'ব পাৰিব, বেছি ফুলকৈ ভৰাই নিদিব পানী। তাৰপিছত লৈছোঁ দুপাহ মই ফুল, গোলাপ আৰু জবাব, আৰু এই ফুলকেইপাহ মই ধুনীয়াকৈ অলপ অলপ সৰু সৰুকৈ ছিঙি ল'ম। মই ছিঙি থোৱা ফুলখিনি পানীখিনি দি দিছোঁ, দেখিছেনে কিমান ধুনীয়া লাগিছে। ইফালে লৈ লৈছোঁ মই এখন প্লাষ্টিক, ইয়াক মই ধুনীয়াকৈ সৰুকৈ কাটি ল'ম। যিহেতু প্লাষ্টিকৰ ভিতৰতেই এনেকৈ ফুটা কৰি শলিতাডাল সোমোৱাই দিম। মই কপাহ ব্যৱহাৰ কৰিছোঁ, আৰু আপোনালোকে ল'ব ডাঠ প্লাষ্টিকটো, ধুনীয়াকৈ সোমোৱাই দিব আপোনালোকে। আৰু এতিয়া দিম মই অকণমান মিঠাতেল। আপোনালোকে যদি চাকি গছ বেছি সময় জ্বলাই থকাটো বিচাৰে তেতিয়া অলপ সৰহকৈ দিব। এতিয়া মই শলিতা তেলত অকণমান মিঠাতেল সানি দিছোঁ, তেতিয়াহে জ্বলিবৰ কাৰণে সুবিধা হ'ব। আৰু এয়া দেখিছেনে মই মাজতে সোমোৱাই দিছোঁ প্লাষ্টিক ছটা, এয়া দি পেলাই মই জ্বলাই দিছোঁ। প্ৰথমতে অকণমান কমকৈ জ্বলিব, তাৰপিছত ধুনীয়াকৈ জ্বলি যাব, আপোনালোকে চিন্তা নকৰিব। এয়া দেখিছেনে কি ধুনীয়া লাগিছে। আৰু এতিয়া মই ধুনীয়াকৈ ড্ৰয়িং ৰুমত সজাই থৈ দিমগৈ, লাইট চাইট অফ কৰি দিম। ধুনীয়া লাগিছে নহয়নে বাৰু? গোলাপ ফুলটো বেছি জিলিকিছে। এনেকৈ আপোনালোকে নিশ্চয় ট্ৰাই কৰিব চাব, দেৱালী আপোনালোকে বহুত ধুনীয়া লাগিব আপোনালোকৰ ঘৰখন। আৰু নেক্সট বনাবৰ কাৰণে মই লৈছোঁ এটা কাৰ্টনটো মই ছিঙি লৈছোঁ, মানে কিবা কিবি পাৰ্চেল অহা কাৰ্টন আছিলে, আৰু মই জোখমতে লৈছোঁ। মোক লাগিব পঠিয়ালৈকে 14 চেণ্টিমিটাৰ আৰু দীঘলকৈ 90 চেণ্টিমিটাৰ। আৰু এতিয়া মই স্কেলৰ সহায়ত ধুনীয়াকৈ প্ৰথমতে দাগ দি এতিয়া মই কেঁচি দি ধুনীয়াকৈ কাটি ল'ম মোক যিমানখিনি লাগে। আৰু এয়া মোক যিমানখিনি লাগে মই ধুনীয়াকৈ কাটি ল'লোঁ। আৰু ইয়াৰ ওপৰতে এতিয়া মই ধুনীয়াকৈ ৰং দি দিম। মোৰ ঘৰত আগতে অনা ৰং আছিলে, মই তাকে ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ ৰং কৰা হৈ গৈছে, একেবাৰে খালি খালি লাগিছে নহয়নে বাৰু? ইয়াৰ ওপৰতে মই আৰু অকণমান বেলেগ ডিজাইনৰ ৰং এটা দি দিম। এয়া দেখিছেনে অকণমান নিমকি টাইপ, যাতে উজ্জ্বল আহে মানে, সেইটো কাৰণে মই গল্ডেন কালাৰটো দি দিছোঁ। আগতে অনা আছিলে, আৰু দি মই ধুনীয়াকৈ এইটো বনাই ল'ম। আপোনালোকে চাই থাকিব। যিহেতু ঘৰত এনেই থাকে কাৰ্টনবিলাকো, কিছুমান কালাৰবিলাকো এনেকৈ বনাই থাকিলে মানে ভাল লাগে দিয়কচোন। আৰু এয়া মোৰ ধুনীয়াকৈ কালাৰ কৰি হৈ গৈছে, আৰু এইখিনি কাম হৈ গ'ল। এতিয়া মই আকৌ নেক্সট কাম কৰিম। মোক তাৰ কাৰণে লাগিব মোক অকণমান ঊলখিনি মই ধুনীয়াকৈ কিতাপ এখনত এনেকৈ পকাই চাদৰত যেনেকৈ দহি কাঠে মই তেনেকৈয়ে বনাই লৈছোঁ 7টামান। আৰু এয়া দেখিছেনে মই এনেকৈ খালি পকাই এনেকৈ মেৰিয়াই অকণমান ওপৰত থোপা নিচিনা গাঁঠি দিছোঁ। এতিয়া মই থোপাটোত বেজিটো সোমোৱাই পেলাই দুপাক দি, তাৰপিছত মই কাৰ্টনটোৰ যাতে ওলমি থাকে সেনেকৈ মই চিলাই ল'ম। আপোনালোকে চাই থাকিব। এই ৱালখনৰ কাৰণে মই বনাইছিলোঁ, যিহেতু ৱালখন খালী খালী হৈ থাকে, আৰু এনেকৈ বনালে ওপৰত কিবা বস্তু থ'বৰ কাৰণেও সুবিধা হ'ব। যিহেতু ৱালখনত তেনেকৈ থ'লে মানে অকণমান কিছুমান দাগ হৈ যায়, যিহেতু কালাৰ কৰা হৈ আছে। আৰু এনেকৈ থ'ম, তেতিয়া ওলমি থাকিব। মই থোপাকেইটা ওলমাই দিছোঁ, দেখিছেনে কি ধুনীয়া লাগিছে। আৰু আঁতৰৰ পৰা মই দেখুৱাম আপোনালোকক, তেতিয়া আৰু ভাল লাগিব চাবচোন। এনেকৈ কিছুমান সৰু সৰু নিজৰ ঘৰখনতে কৰিলে ঘৰখন দেখিবলৈও ভাল হয়, আৰু আপোনাৰ বিশেষ একো বস্তুও নালাগে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু ইয়াৰ ওপৰত আপোনালোকে কিবা কিবি থ'ব পাৰিব, যাতে সজোৱা বস্তুৱেই হওক, লাগিলে পেণ্টেই হওক। মই থ'ম কিবা কিবি, যেতিয়া থ'ম আপোনালোকক নিশ্চয় দেখাম। এনেকৈ আপোনালোকেও নিশ্চয় বনাব। তেনেহ'লে ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।